বন্ধুসকল ৱেলকাম টু আনু ব্লগ। আজি ফুৰিব আহিলোঁ, এটা সৰু এটা ব্লগ বনাই দিলোঁ। আপোনালোকে চাই থাকিব। এনেই এবাৰ ফুৰিব আহিলোঁ আৰু জাষ্ট এটা সৰু এটা ব্লগ এটা বনাই দিলোঁ আৰু এনে ফানি টাইপৰ ব্লগ এটা বনাম আৰু এনে লগৰ ল'ৰাবিলাক আহিছে, একেলগে আহিছোঁ ফুৰিবৰ কাৰণে। আপোনালোকে চাই থকা। চেলিম এটা গান এটা মাৰ দে, চেলিম গান এটা মাৰ দে 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 দৰ্শক চাব দে 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 এই দে 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 এ চেলিম দে 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 এ দে ইয়া কেমি কৰি এ চেলিম দে ইয়া ए जलीम ए गरीब मारा है था ये मारा दिल का दरिया मारा बा এই আপোনালোকে চাই লোৱা সেউজীয়া ভিউ বঢ়িয়া। এইখন হাতীমূৰা পাহাৰ আপোনালোকে দেখা পাইছে, এইখন হাতীমূৰা পাহাৰ। एया जाए साइड आगे के सेलिम भाई और रिबू भाई एया दोरे सर्कल मारी है, फुल एंजॉय साइकिल मारी আছে। एया চাইলো আপোনালোকে গৰু ছাগলী বিলাকৰ মানে বহুত অসুবিধা হৈছে, পানী হৈছে তো এইফালে মাছ মাৰি আছে। এই গৰে এইয়া গৰে মাছ ওরা কেমন পালি মাছ মাছ নাই আজি এইয়া এখানেতে গড়ে এইয়া গড়ে এই সব গড়ে আর এইটো একদম ভাল মাছ, একেবারে ভাল মাছ। এইটো না মোৱা মাছ, এইটো মাছ খাব লাগে। মই বিৰাট ভাল পাওঁ এইটো মাছ খাই পেলাই। ডুবিব আৰু ডুবিব মানে অলবাৰিকে নহয় হ'ব চানচেট। আপোনালোকে পৰিৱেশটো চাই লোৱা, সেউজীয়া পৰিৱেশ, সেয়া সৌন্দৰ্য পৰিৱেশ হয়, চাই লোৱা আপোনালোকে। সেয়া এয়া ৰাস্তাটো চাই লোৱা, ঠেকচা বেকচা একদম হ'ব পাৰে আৰু ঠেকটা মস্ত মস্ত ডাঙৰ গাৰা আছে। আপোনালোকে ৰাস্তাটোৰ চাই ল'বলৈ দু চাইড চাই লোৱা, ভিউটো চাই লোৱা আপোনালোকে। কিন্তু ৰাস্তাটো কিন্তু একদম পূৰা বেয়া, মস্ত ডাঙৰ গাদা গদি আছে বহুত। এয়া ভিডিঅ' কৰিলে এটাই বেয়া পাওঁ মই, এই মাৰিলে আৰু মানে দিব লাগিল চাইডটো এইখন। দেউতা আগৰ ফালে নাগে অলপমান এই নাগে দেখে না দেউতাকে। এবাৰ মানে এফালে আহিলোতে হালগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অকণমান ভিতৰ দেখি যাওঁ আৰু এয়া এইটো গেটটো। এয়া আপোনালোকে ভিউটো চাই লোৱা, বহুত সৌন্দৰ্য ভিউ হয়। ভিতৰত যাব পাৰিলে যাম আৰু মই যাওঁ আৰু গেটটো তলা মাৰতে আছে নেকি, নহ'লে যাম আৰু ভিতৰ ফালে দেখুৱাম আপোনালোকক হালগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। গেট তালা মাৰা এনেই ভাবিছোঁ তালা মাৰা থকা বুলি, কিন্তু তালা মাৰা নাই। আহিলোঁ ভিতৰৰ ফালে, আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাইছোঁ। বঢ়িয়া সৌন্দৰ্য পৰিৱেশ কৰি ৰাখিছে, বন্ধ হিচাপেও কিন্তু ভাল চিষ্টেমতে ৰাখিছে, একদম সৌন্দৰ্য পৰিৱেশ হয়। আপোনালোকক দেখুৱাইছোঁ, বেক কেমেৰাত দেখুৱাইছিলোঁ। এয়া এইটো এফালে গেট, মই ভাবিছিলোঁ তালা মাৰা আছে, কিন্তু তালা মাৰাও নাই। আহিলোঁ এই আপোনালোকক অলপমান বাহিৰৰ ভিউটো অলপ দেখুৱাইছোঁ, চাই লোৱা। বহুত সৌন্দৰ্য পৰিৱেশ হয়। যাইছোঁ ৰ'ব আগতেখিনি যাইছোঁ, এইবিলাক ক্লাছৰুম এইবিলাকত। এয়া যাইছোঁ চেলিম ভাই যাইছোঁ, এইবিলাক ক্লাছৰুম।
বহুত সৌন্দৰ্যকৈ এইগিলা ফুলৰ বাগিচা কৰি ৰাখিছে, ভাল লাগিছে পৰিৱেশটো। এয়া কম ফুল থাকিলেও কিন্তু ভালকৈ ৰাখিছে স্কুলখন, ভাল লাগিছে, চাফ চিকুণ স্কুল বঢ়িয়া। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। স্কুলখন কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব। পাইছোঁ আপোনালোকক, কাৰণতো এতিয়া স্কুল বন্ধই, স্কুল খোলাই থকা হ'লে অলপমান সকলোতে আহি আপোনালোকক স্কুলৰ পূৰা পৰিৱেশটো দেখুৱাই দিলোঁ হয় কেনেকুৱা। এয়া সেলিম ভাই কিবা অলপ কৈ নাথাকে হা, গান এটা হ'লেও মাৰি দিয়া। দিয়া সেলিম, গান নামাৰাকে তইতো গানো মাৰিব পাৰা দে। দিয়া সেলিম ভাই, সেলিম ভাই এটা গান এটা মাৰি মানুহ নাযায় কোনেও। দে 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 সেলিমে মোক মানে ইনচাল কৰি দিলে, ইনচাল ইনচাল ইনচাল। সেলিমে এটা গান মাৰি নাদে মোক। দে 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 সেলিম ভাই এটা গান এটা মাৰি নাথাকে। সেলিম ভাই, সেলিম ভাই এটা গান এটা মাৰি নাথাকে। দে 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 অলপমান মাৰি দিয়ে, অলপমান দিলকে দাঁড়িয়ে মাৰি দিয়ে। সেলিম সেলিম মোৰ মনটো ভাল লাগি যাব অলপ দিন হা। সেলিম ভাই দিব বোলে এইবিলাক ক্লাছৰুম। সেলিম ভাই অঁ দিলে নে হ'ব, দিলে মই ছাবস্ক্ৰাইবাৰবিলাকে চাই ভাল পায় সেনেকৈ এটা গান মাৰি। ও মৰম দি মৰমখন লৈ যা, কলিজা লৈ কলিজা থৈ যা, অ কথাৰে কথা মই দিলো তোক, অ মইনা কইনাজনী হৈ যা, অ মৰম দি মৰমখন লৈ যা, কলিজা লৈ কলিজা। ভাল লাগছে, ভাল লাগছে, বহুত ভাল লাগছে। অলপ মাৰি দে, দিলকে দাঁড়িয়ে অলপ মাৰি দিলকে দাঁড়িয়ে दिल का दरिया बह ही गया, इश्क इबादत बन ही गया, खुद को मुझे थमला था, टूट गया हूँ फिर एक दफा, बात बिगड़ी है इस कदर, सच कह रहा। আপোনালোকে গানটো কেনেকুৱা আছে কমেণ্ট কৰি জনাব। আপোনালোকক অলপমান দেখুৱাইছোঁ, ইয়াতে এখন ষ্টেডিয়াম আছে, ষ্টেডিয়ামখনো দেখুৱাইছোঁ আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে। আপোনালোকৰ স্কুলখন কেনেকুৱা লাগিল পৰিৱেশটো কমেণ্টত জনাবা, আৰু চেনেলটো যিবিলাক নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে বেল আইকনটো দাবাই দিবা। আপোনালোকক দেখুৱাইছোঁ আগত দেখি আৰু চাই থাকিব। এইগিলা কি বাট বুলি কয় ময়ো নাজানো, কি বা এইগিলাখন কি বা আছিল, মই নামটো পাহৰি গ'লো। ফেডেলিটিয়া এইয়া টিউশ্যনৰ পৰা আহিল মাইনাহঁতে। এইবিলাক পালা ৰাখিছোঁ, কাৰোবাক লাগিলে ইয়াত আহিব পালা এইবিলাক। এয়া এইবিলাক এটা গাছ, এতিয়া সৰু এটা গোহাঁই ঘৰ আছে। এইটো ইফালেদি বামুণীয়া ওলাব পাৰি। সেলিম গানটো কিন্তু বঢ়িয়া গান মাৰিছে দে, ভাল লাগছে কিন্তু মই এতিয়াহে ক'লোঁ ভাল লগা বুলি। এয়া আৰু এটা এইফালে সৰু গোহাঁই ঘৰ এটা পাই গ'লে, এইটো গোহাঁই ঘৰ আপোনালোকক জুম কৰি দেখুৱাইছোঁ। এইটো ইফালে এইটো আপোনালোকে দেখিছে, পইচা ফিচাৰী হয় এইটো। এইটো হ'ল আপোনাৰ মন্দিৰ, এইখিনি হালগাঁও বুলি কয়, হেৰি হালগাঁৱৰ এইটো মন্দিৰ হয়। এইটো মন্দিৰটো বৰ্তমান নতুনকৈ অলপ বনাই আছে, আগতে আছিলে এইখিনি। ছাগলী ভাই বিন্দাছ বহি আছে ৰে, এই কুকুৰক দেখা নাই, কুকুৰে পুৰা একদম শান্তিমতে বহি আছে একেবাৰে। এইয়া ভাইটিহঁতে মাৰ্বল খেলি আছে, এইয়া দেখান মাৰ্বল খেলি আছে।
গৰু খা খা কুই আহিলেও খাব লাগিব উপায় নাই পানী হৈছে ইয়াতো আই এই ছাগলী ঘৰত যা চেব্ব গাড়ী এইখন এখন বোলে কিবা বিচি নে ফাৰ্নিচাৰ কিবা কানি বনাই আৰু এখন এইয়া ছাগালে পূৰা খাই লৈ ঘৰত যাব এতিয়া পূৰা বিন্দাছ যাব এই যাই আছে বুজিছে না চেলিম তল পৰলি নেকি নে মানুহটো আছে দেখোন এই চেলিম দেখিছে না গৰু আছে ছাগাল ছাগাল বিন্দাছ খাই খাই আছে দেখিছে না চাওঁ আম্মা মই আকৌ বিচিছি আম্মা মানে কি হ'ল আমি এতিয়া কৈয়াতুলিৰ পৰা মানে বেছি যাই ফালে নেগালোঁ আৰু এতিয়া হালগাৰ ফালে আকৌ ৰিটাৰ্ণ যাই আছোঁ আপোনালোকক ডাইৰেক্ট হালগাঁও চক দেখুৱাই আছোঁ মানে আহি পাই গ'লোঁ হালগাঁৱৰ চক এইবিলাক চব্জি ভাল ভাল চব্জি ওলাইছে এইবিলাক এইখন হ'ল হালগাঁও চক এইখিনি এই চব্জি ওলাইছে আমি এতিয়া অলপমান চাহ খাই লওঁ চাহ খাই পেলাই আকৌ আপোনালোকৰ ষ্টেডিয়াম এখন আছে ষ্টেডিয়ামখন দেখুৱাই আছোঁ আপোনালোকক চেলি আছা না মানে এইটো ৰাস্তাতে যাই আছোঁ আৰু ঘৰত দেখি আৰু চাহ খাইলোঁ চাহ মানে চিংৰা খালোঁ দুটা ইয়াতো খালা দুটা চিংৰা এইবিলাক কচু বৰ কচু এইয়া বৰাই নাখা কচু বুলি কয় এইবিলাকনো এইফালে এখন হালগাঁৱত ষ্টেডিয়াম আছে ষ্টেডিয়ামখন আপোনালোকক দেখুৱাই আছোঁ এইখন মানে নামটো এইবিলাক মেটাকা বোলে দি কিবা বোলে এই 5 ষ্টাৰ হোটেলৰ ভিডিঅ' এটা চাইছিলোঁ মানে কি বোলে বেগ বনাই কিবা কানি বনাই আমাৰ তাতে হালি বিকিলোঁ ইমান ধেমালিতে কৈছিলোঁ নিপুকে এনেই যেনি লাগিল লৈ যাব পাৰিব এইখন ধুনীয়াৰ আছে এইখনে হ'ল হালগাঁও ষ্টেডিয়াম এইখন মিনি ষ্টেডিয়াম কেতিয়াবা কানি খেলা যেতিয়া চলে ডেনেট খেলা চলে তেতিয়া দেখাম আপোনালোকক এইখনে হ'ল হালগাঁও ষ্টেডিয়াম সিহঁতে খেলা ধূলা কৰি আছে সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰি আছে ডাঙৰো আছে ডাঙৰ বেলেগ চাইডে খেলি আছে আৰু ইয়াত ছোৱালীও আছে ছোৱালীবিলাকে দৌৰা প্ৰেক্টিচ কৰি আছে আপোনালোকে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু হালগাঁও ষ্টেডিয়ামত পাই শেষে কৰিলোঁ ভিডিঅ'টো মানে অলপ ফানি টাইপৰে ভিডিঅ' বনালোঁ বেলেগ ভিডিঅ' নাই অলপ ফানি টাইপত ফুৰিব আহিলোঁ ফানি টাইপত ভিডিঅ' বনালোঁ আপোনালোকে বেয়া নাপাব মাজে মাজে কিবা বেয়া ক'ব যাবও পাৰে আপোনালোকে মাফ কৰি দিব আজিলৈকে ইমানে